হেল্ল'। সুধিছিল নেকি? এই সোধাই নাই অ'। মই ফোন কৰিছিলোঁ তাইক, ৰিচিভেই নকৰিলে নহয়। টেনশ্যন হৈ আছে ন? এই মেইন কেছটো মানে কি হ'ল, মোৰ ৰিচাৰ্জ নাই। হ'ব দে। বেয়া কামুৰিব পাৰে দেই, মানুহ মানে পাগল হৈতো বলিয়া। পালি নাই? পইচা ভৰাই দিম নহয় মই তোক। হয় নি? তই সুধিবি খালি দেই। আৰে কৈ আছো না। হ'ব দে মই কৈ আছো, যা। ডাইৰেক্ট মানে তই ফোন দিবি আৰু ভাল পাওঁ বুলি ভাত খাওঁনে শাক খাওঁনে এইবিলাক কথা পাতি ল'বি। ডাইৰেক্ট কৈ দিয়া কথা অলপ বেয়া হৈ যায়তো। হ'ব। হেৰি তাইক কবি মই মানে তাইটো এটা ডিজাইন কৰিলোৱে একদম মানে তাই যদি গেছ কৰি দিয়ে বুকুতে একদম হাৰ্টৰ ওচৰতে পাই ল'ব। হাতটো বাওঁফালে থাকে কৈছে তাই। কামোৰ মানুহ দেই। এই কথা এটা শুনচোন, এই মোৰ লগৰ অংকিতক চিনি পাওঁ? কোন অংকিত বে? এই অংকিত আকৌ কলাকে যে মোৰ লগত এফবিত আছে, ফটো দেখা নাই নেকি? ধৰিব পৰা নাই। আৰু তই যোনকে লাফাংগাৰ লগত থাক চিনি পাই কি কৰিম? এই সেইদিনাখনি তামাম ফচালে নহয় মোক। পগলাটো কি হ'লনো? এই ক'ৰবাৰ পৰা ছোৱালী নাম্বাৰ এটা পালে, তোৰ মানে খেপাই ছোৱালী মাতটো অকণমান ধুনীয়া পালে, একদম পুৰা খেপাব আৰম্ভ কৰি দিলে নহয়। পিছত তোৰ এই বয়ফ্ৰেণ্ডটো আহি পিনি ৰাম পিটন দিলে। মই আকৌ কাজিয়া ভাঙিছোঁ তোক। কি অভদ্ৰ ল'ৰাও মাৰিব লাগে সিহঁতক। এই কথাটো হ'ল মানে মানুহটো এনেই ভালেই, কিন্তু এই ছোৱালীৰ ক্ষেত্ৰত তাক কুটকুটি অলপ বেছি। তই অকণমান বাচি থাকিবি দেই। দুই কাম নাই আৰু এইবোৰ ল'ৰাক আমি এনেও পাত্তা নিদিওঁ। হ'ব দে মই ওলাই যাওঁ তোৰ। আকৌ ছটাত সোমাবই লাগিব নহয়। বাকী মই কোৱা কথাটো ভাবিবি আকৌ। কোনটো কথা? আৰে তোৰ আৰু মোৰ কথাটো। কাম নাই আৰু। হ'ব দে, ঠিক আছে। শুন না, তই কৰিলে নাই? ক'লো। কি ক'লে তাই কৈছে আকৌ তই বোলে বিয়াত কলা মানুহ। তাই কৈছে তই কলা, তাই বগা। পিছত আকৌ ল'ৰা ছোৱালীবোৰ মুগাৰাম হ'লে কম বেয়া লাগিব জানো? তই নকলি কেলে? মই মানুহটোৱে ক'লা মোৰ অন্তৰত বগাটো পুৰা হোৱাইট পাওঁ। চা, মই একো ক'ব নোৱাৰো দেই। কামুৰি নাথাকচোন, মই একো ক'ব নোৱাৰো দেই এইবিলাক। তাই কোৱা কথাবিলাক মই ক'লো, বাছ সেয়াই আৰু। ল'ৰা ছোৱালী মুগা হ'লে কেনেকুৱা লাগিব বাৰু? How to get a পঢ়াটো ইংলিছত কি বুলি কয়? Fair skin. আচ্ছা। তই শুন না, কোৱা আকৌ কি হ'ল? তই তাইক আৰু এবাৰ কল কৰিব পাৰিবি নিব? তোকচোন ক'লোৱে মই কি ক'লে। মই মানে কিবা কিবি কৰিলো, কিবা কিবি সানিছো মানে, এতিয়া পকা লাগিছে। তই মানে নহ'লে ভিডিঅ' কলিং এটা ঘৰত দেখি যাবি। মই নোৱাৰো দেই। তই এটা কাম কৰ নহ'লে, তই মোক তাইৰ নম্বৰটোকে দে, মই নিজে ক'ম দে। তাই যদি আকৌ পিছত গালি দিয়ে মোক? আৰে মই তোৰ নাম উলিয়াও ন, মই নকওঁৱেই একো নক'লো, মই জাষ্ট নিজৰ কথাখিনিয়ে কওঁ। আৰে তই নিজেনো নাম্বাৰটো ল'বলৈ ফেচবুকত মেছেজ এটা দি নাম্বাৰটো কেলৈ নলওঁ? ফেচবুকত মই ৰিকুৱেষ্ট পঠাইছিলোঁ, একচেপ্ট কৰা নাই আকৌ। তাই ফেচবুক ইমান নচলাই চাগে। ঠিক আছে মই তোৰ নাম্বাৰটো দি আছোঁ, কিন্তু মোৰ নাম যে ভুলতো নকবি দেই তই। দে ঠিক আছে, মই বাৰু তোৰ নাম নকওঁ। হ'ব। আৰু শুন, এতিয়া কল নকৰিবি, 5টা পিছত কৰিবি। মই এনেও কল নকৰোঁ, মই মেছেজে কৰিম। এতিয়া কল কৰিবলৈ দৰকাৰ নাই। নাম্বাৰটো পঠাই দে দেই, হোৱাটছএপত দিবি। হ'ব দে, ঠিক আছে।
এইষা আকৌ কি খাব শুন না তাই ৰিপ্লাইটো দিছে খালি মানে মই বুজি পোৱা নাই কি ক'লে কি বুলি দিছে আই ডোন্ট গিভ এ হাফ বুলি দিছে তই প্ৰথম দিনানো কোনে দিয়ে আৰে লাহে লাহে তই বুজা নাই কথাটো হেৰো ভালটো তাই তোকেই পায় কৰিবহে নিদো বুলি কৈছে